খাবলৈ কেনেকুৱা আছে ক? মজা। কালি কেনেকুৱা আছে খাবলৈ? খোৱাই নে? এনে কৈছোঁ। ধুনীয়া আছেনে খাবলৈ? ভাল লাগিছেনে? এনেকৈ দিয়া আকৌ এনেকৈ কৈ দিয়া আকৌ। অকণ নাখাওঁ। প্ৰথমে মই আধ্যা পিউৱে মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই মেগী বনাব লৈছোঁ। আপোনালোকে সকলোৱে হয়তো জানেই বনাবলৈ, কিন্তু মইনো কেনেকৈ বনাওঁ তাকেই অলপমান দেখাব ল'লোঁ। এইফালে কেৰাহীখন গৰম হৈ আছে, তাতে অলপমান মিঠাতেল দিলোঁ। আৰু কেৰাহীখন ইগন'ৰ কৰিব দেই। এইফালে মেগী লৈছোঁ 3টা, আৰু মেগীখিনি মই এনেদৰে ভাঙি লৈছোঁ। ভাঙি ল'লে তেতিয়া বনাবলৈ ভাল হ'ব। মেগী ভুজিয়া টাইপৰ বনাম। আৰু এইফালে কেৰাহীখন যিহেতু তেল গৰম হ'ল, সেইবাবে কেঁচা পিঁয়াজ আৰু কেঁচা জলকীয়া দি দিছোঁ। তাতে হালধি দিলোঁ, নিমখ বেছি দিয়া নাই, অলপমান নামমাত্ৰ দিছোঁ, যিহেতু মেগী মছলাটোত নিমখখিনি থাকেই। আৰু সৰু সৰুকৈ কাটি লৈছিলোঁ মই যিহেতু বিলাহী, সেয়া দি দিলোঁ। এতিয়া বিলাহীখিনি গলি নোযোৱালৈকে অলপমান ভাজি থাকিম। কেৰাহীখন ইগন'ৰ কৰিব। কেৰাহীখন মানে মোৰ ভাল কেৰাহী আছে, কিন্তু মানে পাহৰি থাকোঁ, পটুককৈ লৰালৰিকৈ বনাই দিওঁ। এইফালে ডিম ভাঙি লৈছোঁ মই। 3টা ডিম মই এনেদৰে ভাঙি লৈছোঁ, বাতি এটাত লৈ লৈছোঁ ভাঙি পেলাই। এতিয়া বিলাহীখিনি যিহেতু গলিছে, গলাতে মই এতিয়া ডিমখিনি দি দিলোঁ। এতিয়া ডিমখিনি ভালদৰে ভাজি ল'ম, ভুজিয়া টাইপৰ কৰি ল'ম। আপোনালোকে এনেদৰে কেতিয়াবা বনাই খাইছেনে? যদি খোৱা নাই খাব, একদম সহজভাৱে বনাব পৰা এটা ৰেচিপি, আৰু খাবলৈ যিহেতু টেষ্টি হয়, এনেদৰেও কেতিয়াবা বনাই খাই চাব। এইফালে এতিয়া মই যিখিনি মেগীখিনি ভাঙি লৈছিলোঁ, সেইখিনি মই ইয়াত এনেকৈ দি দিলোঁ। অলপমান খৰখৰীয়াকৈ ভাজি ল'ম এইখিনি। আৰু আপোনালোকে বনাই খাই কেনেকুৱা পায় জনাব কমেণ্ট বক্সত, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত প্লিজ জনাব। এতিয়া যিহেতু মেগীখিনি অলপ খৰখৰীয়া টাইপ হৈ গ'ল ভাজিলোঁ, এতিয়া পানী দি দিছোঁ অলপমান। কুহুমীয়া গৰম পানী হ'লেও দিব পাৰে, কিন্তু মই নৰ্মেল পানীয়ে দিছোঁ। এতিয়া অলপমান উতল আহিব লওঁতে এইখিনি মেগী মছলাখিনি মই উলিয়াই থৈছিলোঁ পেকেটৰ পৰা প্লেট এখনত, তাৰপৰা এইখিনি দি দিছোঁ। এতিয়া ভালদৰে উতলিবলৈ দিম। আৰু মেগীখন ৰেডি হৈয়ে গৈছে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে জনাব দেই। এয়া মেগী উতলিছে। আৰু মেগী মানে কেইবাটা পদ্ধতিৰে খাব পাৰে, কিন্তু সকলোৱে খোৱা তৰিকাটো বেলেগ বেলেগ। কেতিয়াবা এনেকৈও বনাই খাই চাবচোন, ভাল লাগে খাবলৈ। আৰু এইফালে চাহ বনাইছোঁ, লাল চাহ। এয়া চাহো উতলিছে আৰু খাম মেগীৰ লগত। এইফালে ফাইনেলি মোৰ মেগী ৰেচিপি ৰেডি হৈ গ'ল। ভিডিঅ'সমূহ চাই আপোনালোকে কেনেকুৱা পায় মোৰ ভাগত জনাব। যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। আৰু আপোনালোকে ফ'ল' কৰি পেলাই আনফ'ল' কৰি নিদিব, মানে খুবেই বেয়া লাগে। যিহেতু আমি সকলোৱে আগুৱাই যাওক বুলি মানে সঁহাৰি দি যাওঁ ন, আৰু আকৌ আনফ'ল' কৰি দিলে বেয়া লাগে। আজিলৈ আহিছোঁ, বাই বাই।